আপোনালোক সকলোৱে বাৰু এটি মিৰৰ স্কিন লুক এটা পাব বিচাৰেনে নিজৰ কাৰণে ইনষ্টেণ্টলি হাই মই ৰীতা পেগু আৰু মই আজি আপোনালোকক দেখাম মাত্ৰ 2 মিনিটত কেনেকৈ মিৰৰ স্কিন লুক এটা নিজৰ কাৰণে পাব পাৰি প্ৰথমে আৰম্ভ কৰিম মই মোৰ নভেজৰ লুমিনাছ ডে ক্ৰীমৰ সৈতে ইয়াতে আছে পেটেন্টেড মাল্টি ব্ৰাইট টেকনলজি যিটোৱে মোৰ ছালখন আৰু উজ্জ্বল কৰি তুলিব আৰু ইয়াক ধুনীয়াকৈ মই মোৰ স্কিনত ব্লেন্ড কৰি দিলোঁ এতিয়া নম্বৰ 2ত মই ইউজ কৰিম মোৰ ফেভৰেট স্কিন প্ৰটেক্টৰ SPF 50 UVA NPA+++++. I love this product. এয়াও ধুনীয়াকৈ মোৰ স্কিনত ব্লেন্ড কৰি দিলোঁ Now I have to wait for another 5 seconds to get it absorbed beautifully in my skin. আৰু এতিয়া শেষত মই ইউজ কৰিছোঁ মোৰ ফেভৰেট পিচ পাৰফেক্টৰটো যিটোৱে মোৰ ছালখন আৰু উজ্জ্বল আৰু একদম ডিউই লুকিং কৰি দিব এয়া লগাবলৈ একদম সহজ আপুনি নিজৰ ফিংগাৰ টিপছেও এয়া লগাব পাৰে আৰু যদিহে আপুনি একদম এটা পাৰফেক্ট লুক বিচাৰিছে তেতিয়াহ'লে আপুনি এটা ব্লেণ্ডাৰ বিউটি ব্লেণ্ডাৰ এটা ইউজ কৰিব পাৰে মই মোৰ হাতখনে ব্যৱহাৰ কৰিছোঁ ধুনীয়াকৈ ছালত মিলাই ল'লোঁ আৰু এয়া চাওক মোৰ ডিউই লুকিং স্কিন ৰেডি 5 মিনিটছত এতিয়া অলপমান লিপষ্টিক ইয়াৰিংছ বাস হৈ গ'ল এতিয়া আপুনি সম্পূৰ্ণ ৰেডি এটি ধুনীয়া হাঁহি মুখত জিলিকাই সকলোৰে আগত আপোনাৰ মিৰৰ স্কিন লুকটো ফ্লন্ট কৰিবৰ কাৰণে সো লুকটো ট্ৰাই কৰক মোক কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু ধুনীয়া হৈ থাকক জাকত জিলিকা হৈ থাকক বাই বাই